Happy birthday. Good morning. আজি তোমাৰ হেপী বাৰ্থডে নি? আজি কাৰ বাৰ্থডে? মোৰ তোমাৰ হেপী বাৰ্থডে কৰিবা নাই? কই কেনেকৈ হেপী বাৰ্থডে কেনেকৈ কৰিবা? তেনেকৈ কৰিবা। এতিয়া উঠা আকৌ নুঠা নি? 7টা বাজিলে নহয়, উঠা। চবকে মৰ্ণিং কৈ দিয়া। মনি লাভ ইউ অল কৈ দিয়া। হয় আজি মোৰ হেপী বাৰ্থডে। কোৱা আকৌ, মোক আশীৰ্বাদ দিব কৈ দিয়া। কোৱা আকৌ। আমি কেক কাটিব লওঁতে সন্ধিয়া হ'ল, 7মান বাজিলে। কাৰণ ধুনুহঁতো অহা দেৰি হৈছিলে। সিহঁতি দিনৰ 2-2:30মান বজাত আহি পাইছিলেহিয়ে। ধুনুহঁত আহোঁতে 2:30মানেই বাজিলে। আৰু খাই বৈ ভাত পানী খাওঁতে মেলোতে বহুত দেৰি হৈ গ'ল, গতিকে কেক কটা নহ'ল। তাতে আমাৰ দেহাৰ পেহীয়েকহঁত পোৱাহি নাছিলে, সেইকাৰণে ৰৈ আছিলোঁ। মাইনা পেহী আৰু বুমনি পেহী। তাৰপাছত তেওঁলোক আহোঁতেও দেৰি হ'ল, সেইকাৰণে আমি একেবাৰে সন্ধিয়া 7 বজাত কেক কাটিছোঁ। আৰু এতিয়া আমি কেকটো মম জ্বলাই লৈ ৰৈ আছোঁ তাৰ দেউতাকৰ কাৰণে। দেউতাক কামত ব্যস্ত, ক'ত বা গ'ল। সেয়া এওঁ আহি ওলালেহি। তাৰপাছত দেহাই এতিয়া মম ফু কৰিছে আৰু আমি কেক কাটিলোঁ। এয়া ধুনু আৰু দেহাই দুয়োটাই কেক কাটিলে। এইজনী আমাৰ ধুনুক খুৱাই দিছোঁ মই। তাৰপিছত দেহাক খোৱাব কৈছোঁ দেউতাকক, আৰু এতিয়া সি দেউতাকক খুৱাই দিছে। এয়া হৈছে আমাৰ দেহাৰ মাইনা পেহী। এতিয়া মাইনা পেহীকেইটাক খুৱাই দিছে কেক। এয়া আৰু এয়া মোৰ ওচৰত থকাগৰাকী হৈছে আমাৰ ধুনুৰ মাক, মানে আমাৰ দেহাৰ খুৰীয়েক। চবেইটো চিনি পাইছেই চাগে আগৰ ভিডিঅ'ত যদি দেখিছে। এয়া তাৰ খুৰীয়েকে কেক খুৱাই দিছে এতিয়া। এয়া হৈছে আমাৰ দেহাৰ বুমনি পেহীয়েক। এতিয়া বুমনিয়ে কেক খুৱাব দেহাক। ই এইফালে আহি দিলে এতিয়া। এয়া খুৱাইছে বুমনি পেহীয়েকে কেক।
মোকো খুৱাই দিছে আৰু অলপ। কেক কাটা হৈ গ'ল, চবকে খুৱাই মেলি হ'ল। তাৰপাছত আমি কিবাকিবি খালোঁ, সেইবিলাক দেখুওৱা নহ'লে। মিঠাই পায়স কিবাকিবি খাইছিলোঁ, যিবিলাক ইয়াত ভিডিঅ' কৰা নহ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি চাই ভাল পালে নিশ্চয়কৈ লাইক কৰিব, আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াতে আমাৰ ফেমিলি পিকচাৰ দুখনমান লগাই দিছোঁ, সকলোৱে চিনি পাইছেই চাগে চবকে। ধন্যবাদ।